हेलो एवरीवन स्वागत जनाइছোঁ पुনৰ অন্য এক ভিডিঅ'লৈ। তো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটা খুব সুন্দৰ ৰেচিপি। তেনে বলক পলম নকৰি আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে আমাক ইয়াতে লাগিব মাংস। মই কুকুৰা মাংস লৈ লৈছোঁ আৰু মাংসকে পিছ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে আদা নহৰু, এইফালে জলকীয়া, এইফালে তেজপাত আৰু এইফালে ডাঙৰ চাইজৰ পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু আনফালে আমাক লাগিব এটা ডাঙৰ চাইজৰ বিলাহী মই সৰুকৈ কাটি লৈছোঁ। এইফালে এটা আলু সেইটোও সৰুকৈ কাটি লৈছোঁ আৰু এইফালে দুটা বেঙেনা তাকো সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে তেল গৰম হৈ গ'ল। এতিয়া মাংসখিনি মই দি ল'ম। মাংসখিনি ফাৰ্ষ্টে অলপ মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এইফালে ভালদৰে মাংসখিনি লৰাই হৈ গ'ল আৰু প্ৰথমে মই ইয়াত অলপ হালধি দি লৈছোঁ আৰু অলপ নিমখ আৰু এতিয়া মাংসখিনি ভালদৰে লৰাই ল'ম। আৰু এনেদৰে অলপ ঢাকনি লগাই থৈ দিম সিজিবৰ কাৰণে। আৰু এইফালে ঢাকনখন আঁতৰাই অলপ লৰাই লওঁ, নহ'বা যিহেতু তলফালৰ পৰা দেৰি যাব আৰু মাজে মাজে এনেদৰে লৰাই থাকিম। আৰু এইফালে পুনৰ ঢাকনিখন লগাই থৈ দিম। আৰু এইফালে মাংসখিনি হাফ ফ্ৰাই হৈ গ'ল। পুৰা মাংসখিনি কমপ্লিটকৈ ভাজিবও নালাগে, হাফ ফ্ৰাই কৰিব লাগে। আৰু এইখিনি মই এতিয়া প্লেট এখনত নমাই ল'ম ভালদৰে। আৰু এইফালে মাংসখিনি কাঢ়ি হৈ গ'ল আৰু তেলো গৰম হৈ গ'ল। মই একেখিনি তেলেই ব্যৱহাৰ কৰিছোঁ, ইয়াত বেলেগ তেল ব্যৱহাৰ কৰা নাই। আৰু এইফালে মই পাঁচফোৰণকেইটা দি ল'লোঁ। পাঁচফোৰণকেইটা ভালদৰে ফুটি হৈ গ'ল আৰু তাৰপিছত মই কাটি লোৱা পিঁয়াজকেইডোখৰ দি লৈছোঁ আৰু অলপ টাইম লৰাই ল'ম ভালদৰে। পিঁয়াজখিনি অলপ সময় লৰোৱাৰ পিছত মই ইয়াতে তেজপাত কেইখিলা দি ল'লোঁ আৰু তেজপাতখিলা দি হোৱাৰ পিছত ইয়াতে কাটি লোৱা জলকীয়া কেইডোখৰো দি ল'লোঁ আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম। আৰু এইফালে পিঁয়াজখিনি ভালদৰে লৰাই হোৱাৰ পিছত মই আদা নহৰু পেষ্টখিনি ভালদৰে দি লৈছোঁ আৰু তাৰপিছত মই ইয়াতে দিম কেইখিলামান নৰসিংহৰ পাত। নৰসিংহৰ পাত দিলে চব্জিকণ খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু এইখিনি এতিয়া মই ভালদৰে অলপ সময়ৰ কাৰণে লৰাই ল'ম। আৰু এইখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে অলপ হালধি দি লৈছোঁ। তাৰপিছত মই ইয়াতে কাটি লোৱা বিলাহী কেইপিচ দি লৈছোঁ আৰু এইখিনি অলপ লৰাই ল'ম। আৰু এইফালে বিলাহীখিনি অলপ সিজাৰ পিছত মই ইয়াতে কাটি লোৱা আলু কেইপিচ ভালদৰে দি লৈছোঁ। তাৰপিছত অলপ মই লৰাই ল'ম আৰু মই গেছটো মিডিয়াম ফ্লেমত থৈছোঁ, নহ'বা তলফালৰ পৰা দেৰি আহিব। আৰু এইফালে আলুখিনি অলপ সময় লৰোৱাৰ পিছত মই ইয়াতে বাকী বেঙেনাখিনি দি লৈছোঁ আৰু বেঙেনাখিনি মই অলপ সময় ভালদৰে লৰাই ল'ম। আৰু এইফালে চব্জিখিনি অলপ সিজাৰ পিছত মই ইয়াতে মছলা ব্যৱহাৰ কৰিছোঁ। মছলাত আধা চামুচ ৰেড চিলি, আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি আৰু ইয়াতে একো ব্যৱহাৰ কৰা নাই। আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম আৰু তলফালৰ পৰা মছলাখিনি দিয়াত দেৰি আহিছে তলফালৰ পৰা, সেইকাৰণে মই গেছটো ল' ফ্লেমত দি লৈছোঁ। আৰু এইফালে প্ৰয়োজন অনুসৰি মই নিমখ দি লৈছোঁ। আৰু এইফালে প্ৰায় চব্জিখিনি সিজিলে আৰু চব্জিখিনি সিজাৰ পিছত মই ইয়াতে মাংসখিনি দি লৈছোঁ ভালদৰে আৰু অলপ সময় লৰাই ল'ম। আৰু এইফালে ঢাকনখন আঁতৰাই মই ইয়াতে অলপ পানী দি দিছোঁ ভালদৰে সিজিবৰ কাৰণে। আৰু অকণমান তলফালৰ পৰা দেৰিও গৈছিলে, সেইকাৰণে পানী অলপ দি দিছোঁ যাতে ভালদৰে সিজিব। আৰু এইখিনি প্ৰায় হ'ব হৈছে আৰু অকণমান সময় সিজাৰ পিছতে এইখিনি প্ৰায় হৈ যাব। আৰু এইফালে ফাইনেলি কুকুৰা মাংস আৰু বেঙেনাৰ চব্জিখন ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব, কমেণ্টত জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পায়। বাই বাই, তেন্তে পুনৰ লগ পাম অন্য এক ভিডিঅ'ত।